এনআই কোড আসামৰ 9 এনআই কেसेस চলি আছিলে যেটো নেকি ট্ৰান্সফাৰ হৈছিলে ডিস্ট্ৰিক্টে বাক্সাত এটা হৈছিলে কোকৰাঝাৰত 5টা কেছ হৈছিলে তাৰ পিছত তেজপুৰত এটা আৰু আমাৰ বিশ্বনাথ চাৰিআলিত এটা গতিকে হেবোৰ কেছত বাক্সাত কোকৰাঝাৰত আৰু তেজপুৰত আমাৰ অলৰেডি বেল হৈ গৈছে আৰু ইয়াতো আমাৰ যোৱাকালি বেল হ'ল আৰু আমি আজি বেল বন জমা দিলো এইটো কেছৰ পৰা তেওঁলোক আজি ৰিলিজ হৈছে এইটো কেছৰ পৰা জামিন কেজন হ'ব লাগিছে আজি 4টাক আমি জামিন দিছো আমাৰ জামিন বেল বন্ড আমাৰ একসেপ্ট হৈছে এজনৰ দামনে কিবা আধাৰ কাৰ্ডৰ প্ৰবলেম হৈ আছে গতিকে তেওঁ আধাৰ কাৰ্ডটো যেটা দিব তেওঁটো একসেপ্ট হৈ যাব চিৰাং আমি শুনিছো দুইজন তিনিজন বাকি থাকে আমাৰ আমি এনআই কেছৰ লগত জড়িত গতিকে এনআই কেছৰখিনি আমাৰ কমপ্লিট হৈছে আমাৰ কামটো এনআই কোড আসামৰ 9 এনআই কেसेस চলি আছিলে যেটো নেকি ট্ৰান্সফাৰ হৈছিলে ডিস্ট্ৰিক্টে বাক্সাত এটা হৈছিলে কোকৰাঝাৰত 5টা কেছ হৈছিলে তাৰ পিছত তেজপুৰত এটা আৰু আমাৰ বিশ্বনাথ চাৰিআলিত এটা গতিকে হেবোৰ কেছত বাক্সাত কোকৰাঝাৰত আৰু তেজপুৰত আমাৰ অলৰেডি বেল হৈ গৈছে আৰু ইয়াতো আমাৰ যোৱাকালি বেল হ'ল আৰু আমি আজি বেল বন জমা দিলো এইটো কেছৰ পৰা তেওঁলোক আজি ৰিলিজ হৈছে এইটো কেছৰ পৰা জামিন কেজন হ'ব লাগিছে আজি 4টাক আমি জামিন দিছো আমাৰ জামিন বেল বন্ড আমাৰ একসেপ্ট হৈছে এজনৰ দামনে কিবা আধাৰ কাৰ্ডৰ প্ৰবলেম হৈ আছে গতিকে তেওঁ আধাৰ কাৰ্ডটো যেটা দিব তেওঁটো একসেপ্ট হৈ যাব চিৰাং আমি শুনিছো দুইজন তিনিজন বাকি থাকে আমাৰ আমি এনআই কেছৰ লগত জড়িত গতিকে এনআই কেছৰখিনি আমাৰ কমপ্লিট হৈছে আমাৰ কামটো এনআই কোড আসামৰ 9 এনআই কেसेस চলি আছিলে যেটো নেকি ট্ৰান্সফাৰ হৈছিলে ডিস্ট্ৰিক্টে বাক্সাত এটা হৈছিলে কোকৰাঝাৰত 5টা কেছ হৈছিলে তাৰ পিছত তেজপুৰত এটা আৰু আমাৰ বিশ্বনাথ চাৰিআলিত এটা গতিকে হেবোৰ কেছত বাক্সাত কোকৰাঝাৰত আৰু তেজপুৰত আমাৰ অলৰেডি বেল হৈ গৈছে আৰু ইয়াতো আমাৰ যোৱাকালি বেল হ'ল আৰু আমি আজি বেল বন জমা দিলো এইটো কেছৰ পৰা তেওঁলোক আজি ৰিলিজ হৈছে এইটো কেছৰ পৰা জামিন কেজন হ'ব লাগিছে আজি 4টাক আমি জামিন দিছো আমাৰ জামিন বেল বন্ড আমাৰ একসেপ্ট হৈছে এজনৰ দামনে কিবা আধাৰ কাৰ্ডৰ প্ৰবলেম হৈ আছে গতিকে তেওঁ আধাৰ কাৰ্ডটো যেটা দিব তেওঁটো একসেপ্ট হৈ যাব চিৰাং আমি শুনিছো দুইজন তিনিজন বাকি থাকে আমাৰ আমি এনআই কেছৰ লগত জড়িত গতিকে এনআই কেছৰখিনি আমাৰ কমপ্লিট হৈছে আমাৰ কামটো এনআই কোড আসামৰ 9 এনআই কেसेस চলি আছিলে যেটো নেকি ট্ৰান্সফাৰ হৈছিলে ডিস্ট্ৰিক্টে বাক্সাত এটা হৈছিলে কোকৰাঝাৰত 5টা কেছ হৈছিলে তাৰ পিছত তেজপুৰত এটা আৰু আমাৰ বিশ্বনাথ চাৰিআলিত এটা গতিকে হেবোৰ কেছত বাক্সাত কোকৰাঝাৰত আৰু তেজপুৰত আমাৰ অলৰেডি বেল হৈ গৈছে আৰু ইয়াতো আমাৰ যোৱাকালি বেল হ'ল আৰু আমি আজি বেল বন জমা দিলো এইটো কেছৰ পৰা তেওঁলোক আজি ৰিলিজ হৈছে এইটো কেছৰ পৰা জামিন কেজন হ'ব লাগিছে আজি 4টাক আমি জামিন দিছো আমাৰ জামিন বেল বন্ড আমাৰ একসেপ্ট হৈছে এজনৰ দামনে কিবা আধাৰ কাৰ্ডৰ প্ৰবলেম হৈ আছে গতিকে তেওঁ আধাৰ কাৰ্ডটো যেটা দিব তেওঁটো একসেপ্ট হৈ যাব চিৰাং আমি শুনিছো দুইজন তিনিজন বাকি থাকে আমাৰ আমি এনআই কেছৰ লগত জড়িত গতিকে এনআই কেছৰখিনি আমাৰ কমপ্লিট হৈছে আমাৰ কামটো